हेलो फ्रेंड्स, এতিয়া মই আপোনালোকক দেখাম এখন ডিগবৈ পেঙেৰি ৰিজাৰ্ভ হয়। এতিয়া 4টা বাজিলে আৰু মই এতিয়া ঘৰলৈ গৈ আছোঁ। মানে মই আজি তিনিচুকীয়া গৈছিলোঁ, তিনিচুকীয়াৰ পৰা ঘূৰি আহিছোঁ। এতিয়া 4টা বাজিলে। ঘৰ পাবলৈ বেছি টাইম নালাগে আৰু 10-15 মিনিটত পাই যাম। এখন ৰিজাৰ্ভখনত বিশেষকৈ আপোনালোকৰ হাতীৰ কাৰণে বহুত বিখ্যাত। ইয়াত হাতী বহুত পোৱা যায়, হাতী ওলায়। কাৰোবাৰ যদি হাতী চাবলৈ মন যায় এখন ৰিজাৰ্ভত আহিলে হ'ল, হাতী পাই যায়। আপোনাৰ যদি ভাগ্য ভাল থাকে আপুনি তেতিয়া ৰাস্তাতে দেখিব হাতী, নহ'লেতো হাবিৰ মাজে মাজে সোমাব লাগে। আহক এতিয়া আপোনালোকে ভিডিঅ'টো এনজয় কৰক। আপোনাৰ এখন ৰিজাৰ্ভত মানুহ যাবলৈ ভয় কৰিছিলে, হাতী ওলায়, ডকাইত ওলায়। এতিয়া আজিকালি বহুত ভাল হ'ল, ৰাস্তাটো বনাই মেলিও বহুতখিনি সুবিধা হ'ল মানুহৰ। আগতে কেনেকুৱা বোকা আছিলে, গাড়ী যাবলৈ দিগদাৰ, বাইক যাবলৈ দিগদাৰ আছিলে। আগতে মানুহে গাড়ী আহে ঠেলি ঠেলি নিয়ে গাড়ী। এতিয়া বহুতখিনি ভাল হ'ল। বনালে যদিও ৰাস্তাতে মাজে মাজে অলপ অলপ বেয়া হৈ গৈছে ক'ৰবাত ক'ৰবাত। আৰু যিসকল মোৰ বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সোনকালে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ভাবিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই মোৰ ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে বেলেগলৈ শ্বেয়াৰ কৰি দিব। দলংখনৰ ওচৰৰ এইখিনি ফটো মাৰিবলৈ বহুত ভাল। এইডোখৰত মানুহে ৰখি ফটো মাৰিবলৈ, সেই আগত দুটা ফটো মাৰিবলৈ ৰখি আছে। এখন নাজৰা মজা বেলেগ। এইকেইটা দুটা ফটো মাৰি আছে, ফটো মাৰিবলৈ বহুত ভাল। ৰাস্তাটো ধুনীয়া আছে, প্লেচটো ধুনীয়া এডোখৰ, কিন্তু ইয়াতে বেছিকৈ হাতী ওলায়। ইয়াত ফটো মাৰিলে মানে বহুত সাৱধানে থাকিব লাগিব। এতিয়া কোনফালৰ পৰা হাতী আহি যায় কোনো গম নাপায়। মই বহুতবাৰ লগ পাইছোঁ, অকলে বাইকত আহি থাকোঁতে লগ পাইছোঁ হাতী দেখিলে দূৰতে ৰখি দিব লাগে, বেছি ওচৰলৈ যাব নালাগে। কেতিয়া কেইটা আহে কোনো গম নাপায়।